সকলো বন্ধু বান্ধৱীলৈ স্বাগতম। আজি মই আপোনাৰ ৰাতিপুৱা শুই উঠি গৈছিলোঁ পথাৰলৈ। বোলো যাওঁ পথাৰ চাই আহোঁগৈ কি হৈছে কি নাই। পানীটো নাই আৰু আপোনালোকৰ মই আগত ভিডিঅ' দিয়ে থৈছোঁ দেখিছে, আৰু মই সদায় কোৱা ধৰণে মই দৈনিক এটা ভিডিঅ' দিওঁ, আৰু আজি এইটো যি হৈছে মই আজিলৈ আপোনাৰ এই ভিডিঅ'টো বনাই দিছোঁ। আজি গ'লোঁ পথাৰৰ মাজলৈ মাছ সিঁচিবলৈ বুলি ওলাই গৈছিলোঁ। গৈ আপোনাৰ কি হ'ল, গৈ মেলি এয়া 7:30 বাজিলে। এতিয়া মই 6:25 ওলাই গৈছিলোঁ। গৈ মেলি পথাৰ মাছ নাপালোঁগৈ। আধা বাটতে বৰষুণে পালে। আমাৰ আকৌ ইয়াৰ পৰা পথাৰটো বহুত দূৰত্ব, প্ৰায় 2 কিলোমিটাৰ 3 কিলোমিটাৰ হৈ যাব। তালৈকে সেয়া গৈ থাকোঁতে পথাৰৰ মাজত এতিয়া তিতিলোঁ। এয়া দেখিছেই বৰষুণ দিয়ে আছে, মই তিতিয়ে আছোঁ। হ'লেও আপোনালোকৰ মাজত বোলো এটি ভিডিঅ'কে বনাই দিওঁ। মই কৈছিলোঁ সেইদিনাখন যে আমাৰ গাঁৱত পানীৰ বাবে অভাৱ। আজি এয়া মই শুই উঠি ৰাতিপুৱাই ওলাই আহিছোঁ। পানীয়ে মোকো ধুইছে আৰু সমগ্ৰ আমাৰ গাঁৱৰবাসীক মানে সকলোকে পানী দিছে। এয়া আমাৰ কঠীয়ানীৰ ওচৰ পাইছোঁহি মই। এয়া আমাৰ কঠীয়ানী হয়। সেই আগৰটো ভিডিঅ'ত আপোনালোকে চাই দেখিছে পানী নাই। এতিয়া ভিডিঅ'টোত চাওক, পানীয়ে পানী। এয়া আমাৰ পথাৰৰ মাজত মানে মই বৰষুণৰ পৰা বাচিবৰ কাৰণে আমাৰ ককাহঁতৰ ঘৰ পালোঁহি। ককাহঁতৰ ঘৰ পাই এয়া দেখাই আছোঁ ৰ'ব, ককাহঁতৰ ঘৰ সেয়া চাওক, এতিয়াও বহুত কণ আছে। পথাৰৰ মাজত তাকো 2 কিলোমিটাৰ সোমাব লাগে, মানে পথাৰৰ মাজত আমাৰ ককাহঁতৰ ঘৰ থকা দেখি ককাহঁতৰ ঘৰতে সোমালোহি। সোমাই মেলি বৰষুণজাক অলপ কমালৈ বাট চালোঁ। বাট চাই মেলি যোনটো পুখুৰী সিঁচিম বুলি ভাবি গৈছিলোঁ, সেই পুখুৰীটো আপোনালোকক দেখাই আছোঁ ৰ'ব। পুখুৰীটো মানে আপোনাৰ পানী সোমাই গ'ল, এতিয়াতো সিঁচি লাভ নহ'ব, পানী নায়ে হ'লে। মই অহা আধা ঘণ্টা আগা পিছা টাইমতে চাওক, গোটেই আমাৰ মানে গাঁওবাসীয়ে পানী লাগে কৈ আছিলে, সকলোকে পানী দি দিলে। কি ধুনীয়াকৈ চাওক, সকলোখিনি এতিয়া পানীত ডুব গৈ আছে। আৰু আমাৰতো নিজৰ পথাৰ এতিয়া হাল বাব নোৱাৰিমেই, এআঁঠুলে পানী বেছি হ'ল। ইফালে হ'ল দ মাটি। আগৰ ভিডিঅ'ত দিছিলোঁ পানী নাই, পানী লাগে। এতিয়া ভিডিঅ'ত আকৌ আপোনালোকক দেখাই দিছোঁ মই কোৱাৰ মতে, কাৰণ মই সদায় যিটো হয়, যিটো দেখোঁ সেইটো ভিডিঅ'ই দিম বুলি কওঁ আপোনালোকক। সেইকাৰণে ভিডিঅ'টো দেখাই দিলোঁ। 6:25 ঘৰৰ পৰা ওলাই আহিছোঁ, 7:33 নে 35 বৰষুণ দিছে। মই আগত লিখি দিছোঁ, আপোনালোকে দেখিছেই অৱস্থাটো তেনেকুৱা হ'ল। আৰু পুখুৰীটি দেখাই আছোঁ ৰ'ব, পুখুৰীৰ ওচৰ পাইছোঁহি, চাই থাকক আপোনালোকে। আৰু মহেন্দ্ৰ শইকীয়া ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইটো পুখুৰীটো চাওক, নহ'ল আৰু পানী চাওক। আৰু মোৰ মহেন্দ্ৰ শইকীয়া ব্লগ, আৰু যদি আপোনালোকৰ ভাল লাগে ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিব, আৰু ঠাইতে থকা বেল আইকনটো দবাই অল ন'টিফিকেশ্যন প্ৰেছ কৰি দিব, যাতে সদায় দিয়া ভিডিঅ' আপোনালোকে চবতকৈ আগত পাই যায়। এনেধৰণৰ মই সদায় ডেইলি এটা নতুন ভিডিঅ' বনাম আৰু দি আছোঁ। আৰু মোৰ প্ৰত্যেক দিনাই আপোনালোকে বেলেগ বেলেগ পাব। মই এটা ব্লগতে বা এটা ভাগতে ভিডিঅ' নবনাওঁ, মই সকলো ধৰণৰ সকলো দিম মানে চবেই। সেইটো কাৰণে চাওক আপোনালোকে, আগলৈকে চাই থাকিব। এয়া বৰষুণত তিতি আপোনালোকৰ মাজত মই ভিডিঅ' বনাই আছোঁ মানে। আৰু মোৰ চেনেলটোৰ নাম হৈছে MMS YouTube, আৰু মোৰ নামটো হৈছে মহেন্দ্ৰ শইকীয়া। এই আপোনালোকক দেখাই আছোঁ, সম্পূৰ্ণ গোটেই তিতি গ'লোঁ। আমাৰ গাঁওখনত এতিয়া পানীয়ে পানী হৈ গ'ল। পানীৰ কাৰণে বৰ্তমান এতিয়া খেতিৰ কাৰণে কোনো দিগদাৰ নাই। আকৌ 2 দিন ৰৈ পানী হাল বাই আকৌ মানে কঠীয়া ৰুব লাগিব। এতিয়া পানী নাই কৈ আছিলে, এতিয়া পানী দি দিলে মানে, এতিয়া দুখিব নোৱাৰে আৰু। সেই গতিকেলৈ মই ওলাই আহিলোঁ যেতিয়া, বোলো আপোনালোককো দেখাই দিওঁ অকণ আমাৰ গাঁওখনৰ পানী হৈছে নহৈছে। আপোনালোকেও আগতো ভিডিঅ' চাই হয়তো ভাবি থাকিব পাৰে পানী হৈছে নে নাই হোৱা নে। এই পথাৰৰ মাজত এয়া আমাৰ ককাহঁতৰ ঘৰ, বহুত সোমাব লাগে। আহোঁতে তিতি গ'লোঁ 2 কিলোমিটাৰ। পথাৰৰ মাজত যাবলৈ ৰাস্তা নাই, পথাৰৰ আলিয়েদি আহিব লাগে। আলি গোটেই ডুব গ'ল, একো ধৰিবই নোৱাৰি। হ'লেও তেনেকৈ আহিলোঁ। এই আলি চাওক, ককাহঁতৰ ঘৰলৈ অহা অকণমান ওলাই আছে, এইকণিয়ে আলি যিমানকণ দেখিছে। বহুত দিগদাৰ হয় পথাৰৰ মাজত, ইফালে ঘৰ এটা। আমি মানে সৰু সুৰা মাজুলী দ্বীপ বুলি কওঁ। চাওক, যদি ভিডিঅ'টো চাই ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল ন'টিফিকেশ্যনটো দবাই মেলি আৰু অল ন'টিফিকেশ্যনত প্ৰেছ কৰি দিব,
যাতে মোৰ ভিডিঅ' আপোনালোকে আগত পায় মানে কিনো মই সদায় হোৱা বা সদায় দেখা ঘটনাহে দিম। বেলেগ মই এইবিলাক ক'ৰবাত গৈছোঁ বোলে এই আমুকটো খালোঁ, চাহ খালোঁ, কফি খালোঁ, ভাত খালোঁ, এনেকুৱাবিলাক মই নিদিওঁ। মই সদায় যিটো মানে ঘটি থাকে সেইটো ঘটনাই দিম। আৰু এটা ভিডিঅ' মই এতিয়া আনি আছোঁ আপোনালোকলৈ এগ্ৰিকালচাৰ অফিচৰ, কাৰণ সেই ভিডিঅ' আগত দিছিলোঁ মই PM কিষাণৰ লোনটোৰ বিষয় লৈ। সেই লোনটো বৰ্তমান একো ৰেচপনচিবিলিটি পোৱা নাই। আকৌ যাম মই এইকেইটাতে গৈ মেলি তাৰ ওপৰত এটা ভিডিঅ' বনাই আপোনালোকক দিম। কি প্ৰায় মানুহে এতিয়াও পইচা পোৱা নাই, ডকুমেণ্টছ জমা দিলে, কিহৰ কাৰণে নাই পোৱা, কি কথা, এই কথাবিলাক মই তাত গৈ মেলি সুধিমগৈ। সুধি মেলি আপোনালোকক দেখাম, যিমান পাৰোঁ আপোনালোকক জনাম। আপোনালোকে ভিডিঅ'টি চাই থাকিব। আৰু মই এনেধৰণৰ ভিডিঅ' আপোনালোকৰ আগত আনিয়ে থাকিম। আৰু আপোনালোকেও আশীৰ্বাদ কৰি থাকিব আজি যিদৰে কৰি আছে, আগলৈকো যাতে মই সদায় দৈনিক এটা নতুন খবৰ দিব পাৰোঁ বা আপোনালোকৰ আগত আপোনালোকেও যদি অকণমান সহায় সহযোগ আশীৰ্বাদ কৰে, তেতিয়া মই আৰু অকণ নিশ্চয় আগলৈ আৰু আপোনালোকক এনেধৰণৰ সুন্দৰ ভিডিঅ' কথা মানে কৈ মেলি আপোনালোকক দিম। আৰু যিমান পাৰোঁ আৰু এনেদৰে মানে ভিডিঅ' দি আপোনালোককো মই মনোৰঞ্জন দিম আৰু মই নিজেও মনোৰঞ্জন ল'ম। মই কোনো দিব আকৌ দিব বৰষুণ টোপালটো হেৰি হৈছে চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু চাই যদি ভাল লাগে এটা ছাবস্ক্ৰাইব কৰি দিব। একো নাই দিলে মানে কি ৰৈ দিলে কাম নহয় তই নাযাওঁ নাই।